নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনোৱা হৈছে আৰু আপোনালোকে চাই আছে ডি ব্লগছ। তো বলক আজি ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, আজি মানে আকৌ মাছ ধৰিবলৈ বুলি আহিছোঁ বেলেগ এটা জেগাত। তো আনকালে যোনটো জেগাত গৈছিলোঁ সেইটোতো মাছ চাছ নাপায়। তো আজি এইটো জেগাত মাছ পাওঁ নে তো চাওঁ, বলক ভিডিঅ'টো লাষ্টলৈকে। তো এতিয়া আমি গৈ আছোঁ আৰু আমি এতিয়া বৰ্তমান দুজন হৈছোঁ আৰু দুজনমান আগে গ'ল জেগাত গ'লে। তো বলক তো আজি মাছ ধৰা চাম, আজি মাছ পাওঁ নে নাপাওঁ। তো বলক। পাইছোঁ আৰু ফাইনেলি জেগাটুকি। তো আগত দেখিছে আমি যোনখন দোকানত চাহ খাবলৈ যাওঁ সেই দোকানখন এতিয়া জেগাটো পাইছোঁ আৰু তো মানে বন্ধুসকল, এইফালে মানে পথাৰবোৰত ধান দায়ো আকৌ হাল বালেই, মানে ধানো দালে। মানে ইয়াত ধানটো মানে আপোনাৰ মানুহে নেদায়, ইয়াত মানে মেচিনে ধানটো দোৱা হয়। তো সেইটো কাৰণে ইয়াত অলপ ফাষ্ট আৰু। তো এইবোৰ চব কি ধুনীয়া। তো এই অকল আমাৰ দাদাহঁতেও চব পাই গ'লে, এইটো মাছ মাৰি আছে পুৰা। তো মাছ চাছ পালে নে? পুঠি মাছ দুজনী পাইছে আৰু বৰশী নাই মই। তো এইটো কি জেগাতে মাছ মাৰিবলৈ আহিছোঁ আৰু। তো এইখন জাল পাতি থোৱা আছে, তো এতিয়া বৰশী বাব আৰু। এয়া কেঁচু চেঁচু লগোৱা হৈ গৈছে আৰু। চক চক জেগা চক কেৰেলা, কি ধুনীয়া ধুনীয়া। এইবাৰ ভিউ কিছুমান ভাল লাগিছে আৰু। আমাৰ বন্ধুসকল পুৰা বিজি হৈ আছে বৰশী বাই আছে আৰু। এয়া বৰশী বাই আছে চব। অকণমান এইফালে দিয়ক। অলপ এইফালে বাওক, এইফালে বন্ধু। বৰশী পাই আছে আৰু। মাছ পাওঁ নে নাপাওঁ দেখাম লাষ্টত, তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। তো এতিয়া মাছ চাছ ধৰি আহিলোঁ আৰু মাছ পালোঁ আৰু এইবোৰে। তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। তো আজিলৈ বাই।